নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম আপোনাক মোৰ ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক এটা গাঁৱলীয়া পৰিৱেশৰ লগত মাছৰ আহাৰ দিবলৈ গৈ আছোঁ। আপোনালোককো দেখাম। এয়া আমাৰ গাঁৱলীয়া ধুনীয়া পৰিৱেশ। ইয়াতে কেইদিনমান পিছত আপোনালোকে দেখা পাব, নিশ্চয় দেখাম আপোনালোকক। ইয়াতে খেতি কৰা হ'ব, ধান ৰোৱা হ'ব। এয়া আমি এতিয়া গৈ আছোঁ মাছক আহাৰ দিবলৈ। এয়া মৰাপাটৰ খেতি। দৃশ্যটো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত, আৰু ভাল লাগিলে লাইক কৰিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো মতামত দিব। বেয়া লাগিলেও ভাল লাগিলেও জনাব। এতিয়া মাছক আহাৰ দিয়া গ'ল, দেখিলেনে বন্ধু বান্ধৱীসকল? ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ দিয়া গৈছে। ৰৌ, চন্দা, ভকুৱা, চিলভাৰ কাপ। আপোনালোকে কোনে কি মাছ খাই ভাল পায় কমেণ্টত জনাবচোন। মোৰ এইটো চেনেল নতুন, ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে ছাপোৰ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ মতামত আগবঢ়াব। দেখিছেনে বন্ধু বান্ধৱীসকল, লাহে লাহে মাছবোৰ আহাৰ খাবলৈ আহিব ধৰিছে। আমাৰ পুখুৰীটোৰ চাৰিওফাল বৰ ভাল লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া মাছবোৰ আহাৰ খাই